खुलुमबाय स्टुडिय'आव आं उदांस्रि मुसाहारि मैयानिफ्राय जागायबाय ब्रैथि मैहुर इन्टारनेशनेल थियेटार फेस्टिभेल 2026 से फेब्रुवारिनिफ्राय एबा मैयानिफ्राय 4 फेब्रुवारिसिम खुंजागोन ब्रैथि मैहुर इन्टारनेशनेल थियेटार फेस्टिभेल 2026 नंगौ लोरगि थियेटार ग्रुपनि बानजायनायाव 1 फेब्रुवारिनिफ्राय 4 फेब्रुवारिसिम थुनफावथाय दिन्थिनो थाखाय क'क्राझार सहरनि साखाथियाव थानाय सान्दामारिनि लोरगि थियेटार आरो सुबुंथिनि थान्दै बिनेश्वर ब्रह्म मांखरसालियाव मैयानिफ्राय ब्रैथि मैहुर थुनफावथाय फोरबो हाबाफारिया जागायबाय बे ब्रैथि मैहुर थुनफावथाय फोरबो हाबाफारिखौ एमसेलए जुबिराज बसुमतारिया बाहागो लाना बेखेवना होयो ब्रैथि मैहुर इन्टारनेशनेल थियेटार फेस्टिभेल 2026 आव मैया सेथि सानखालि दिन्थिफुङो यूएस बस्टननि कायालाकान्त नायकजों दिहुनजानाय आरो डक्टर गौरव दासजों डिरेक्सन होजानाय यूएन बिलंगिं थुनफावथायखौ दिन्थिनाय जायो आरो बे ब्रैथि मैहुर थुनफावथाय फोरबोआव गासै मोनस्नि थुनफावथाय दिन्थिगिरिफोरा बाहागो लायो मख'जाथावदि बे हाबाफारिजों लोब्बा लाखिना फरायसाफोरनि थाखाय सावगारि आखिनाय सल' खिन्थानाय खन्थाइ आवरायनाय आरो बर'नि दोरोङारि गेलेनाय बादायलायनाय हाबाफारिबो लादों बे हाबाफारियाव थुनफावथाय नायनो मोजां मोनग्रा ओनसोलनि रायजो राजाफोरा बाहागो लादों আজি আমাৰ চতুৰ্থ মহীশূৰ আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱটো আৰম্ভ হৈছে আজিৰ পৰা আৰু আমি যোৱা 2023 প্ৰথম 24ৰ ছেকেণ্ড তাৰপিছত থাৰ্ড হৈছিল 25ৰ জানুৱাৰী তেতিয়া আৰু এতিয়া আমি ফ'ৰ্থটো এতিয়া আজিৰ পৰা 4 তাৰিখলৈ আৰম্ভ চলি যাব ইয়াতে আমাৰ 7টা নাটক আৰু প্ৰদৰ্শন কৰা হ'ব আজি প্ৰথম দিনা আমি আমেৰিকান শিল্পী আছিলে লগতে আমাৰ ইণ্ডিয়ান শিল্পীসকল হেল্প কৰিছে এখেতসকল একচুৱেলি ইণ্ডিয়ান যিসকল হেল্প কৰিছে এখেতসকল অহাকালি এখেতসকলৰ নাটক আছে তথাপি আজি এখেতসকলৰ লগত হেল্প কৰিম বুলি তাই আমেৰিকান আৰ্টিষ্টৰ লগত হেল্প কৰি আছে লাইটিঙৰ লগতে কিছুমান আৰ্টিষ্ট হিচাপে হেল্প কৰিছে আৰু লগতে ছেকেণ্ড নাটকটো আছে আমাৰ ৱেষ্ট বেংগলৰে হয় এটা বেংগলী নাটক আছে এখেতসকলৰ এইটো নাটক শেষ হোৱাৰ লগে লগে এইটো হ'ব তাৰপিছত অহাকাইলৈ আছে এটা হিন্দী নাটক আছে সেইটো ৱেষ্ট বেংগলৰ পৰা এই যিসকল এতিয়া আমেৰিকাৰ লগত হেল্প কৰি আছে এখেতসকলৰ হ'ব তাৰপিছত আছে এটা আমাৰ মিমাংনি চিমাং আমাৰ এটা হিষ্টৰিক নাটক বুলি ক'ব লাগিব কমল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াই লিখি থৈ যোৱা স্বৰ্গীয় কমল কুমাৰ ব্ৰহ্মদেৱে লিখি থৈ যোৱা মিমাংনি চিমাং ইয়াতে আমাৰ ছিনিয়ৰ কেইজনমান ব্যক্তিসকল এক্টিং কৰি আছে লগতে আমাৰ লোৰগী থিয়েটাৰ গ্ৰুপৰ নতুন পুৰণি কেইটামান মিলৰি পৰা আৰ্টিষ্ট এক্টিং কৰি আছে আমাৰ সভাপতি ডাঙৰীয়াও ইয়াতে এক্টিং কৰি আছে আৰু লগতে আমাৰ জয়শ্ৰী বড়ো বাইদেউ এখেতেও এক্টিং কৰি আছে আৰু কেইজনমান ছিনিয়ৰ কবি কিবা কি কয় ৰাইটাৰসকল ইয়াতে পাৰ্টিচিপেট কৰি আছে এজ এ এক্টৰ এখেতসকলক তাতে এইটো আমি আশা কৰিছোঁ সকলোৱে যাতে আহি ছাপোৰ্ট কৰে তাৰপিছত পৰহি দিনা আছে এটা আমাৰ দিল্লীৰ পৰা এটা নাটক হ'ব আৰু সেইখন তাতে লগতে সেইদিনাই আৰু এটা নাটক আছে আমাৰ অসমীয়া নাটক এটা আছে চলপ অসমীয়া হিচাপে ডিব্ৰুগড়ৰ পৰা এখেত অসীম শৰ্মা এখেতে দাদাই কৰিব এখেতে তাৰপিছত আমাৰ ইয়াতে বৰ্তমান আৰু লাষ্টত শেষৰ দিনা আমাৰ বাক্সাৰ বাগানপাৰাৰ পৰা কৰিশ্মা বড়ো উদীয়মান এজন এক্টৰ ডিৰেক্টৰ কৰিশ্মা বড়োৰ নিৰ্দেশনাত এখেতৰ এটা টিমে ইয়াতে প্ৰদৰ্শন কৰিব এইটো হ'ল অৰ্গেং লামা এই নাটখন প্ৰদৰ্শন কৰিব অন্তিম দিনা এটাই নাটক ৰাখিছোঁ আৰু লগতে আমি এইবাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি কাৰ্যসূচীৰ লগতে ফেষ্টিভেলৰ লগত ৰাখোঁ সেই হিচাপে আজিও এইবাৰো কি কৰিছে আমি আজি ষ্টাৰ্টিং হিচাপে আমাৰ ৰাতিপুৱা আমি আৰ্ট কম্পিটিশ্যন ৰাখিছোঁ বিভিন্ন স্কুলৰ পৰা আহি অংশগ্ৰহণ কৰিছে আৰ্ট কম্পিটিশ্যন অহা কাইলৈ দ্বিতীয় দিনা আমাৰ ৰাতিপুৱা ষ্টৰী টেলিং কম্পিটিশ্যন আছে আৰু ষ্টৰী টেলিং কম্পিটিশ্যন ৰখাৰ কাৰণ হ'ল আমি যেতিয়া আমি সৰু আছিলোঁ বহুতে আমাক ষ্টৰী শুনাইছিলে আমাৰ আইতা আজো ককাসকলে ষ্টৰী শুনাইছিলে স্কুলৰ টিচাৰসকলে ষ্টৰী শুনাইছিলে এই ষ্টৰীত থৈ এটা ষ্টৰীত বহুতো কিবা এডভাইচ থাকে মৰেল থাকে বহুতখিনি এতিয়া মানে আজিকালি সেইটো দেখা পোৱা নাযায় বহুতে মোবাইলতে ব্যস্ত হৈ থাকে আৰু ষ্টৰী থ্ৰুৱেদি আমি বহুতখিনি জ্ঞান পাওঁ হিচাপে ষ্টৰী টেলিঙৰ এটা অভ্যাসটো ওলাই আহি নেকি তাৰ বাবে আমি বহুতো সময়ত আমি স্কুলে বছৰত 2-3টা স্কুলত আমি ফ্ৰী ষ্টৰী টেলিঙৰ চেমিনাৰ পাতোঁ ৱৰ্কশ্বপ পাতোঁ তাতে আমি ট্ৰেইনিং কৰোঁ ষ্টৰী কেনেকৈ কোৱা যায় কেনেকৈ গম পোৱা যায় সেইটোৰ ওপৰত আমি কাৰ্যসূচী ৰাখোঁ ঠিক সেইকাৰণে এইবাৰ আমি এটা কম্পিটিশ্যন ৰাখিছোঁ 2টা লেভেলত স্কুলৰ তাতে আমি প্ৰাইজ মানিও ৰাখিছোঁ তাতে যাতে আহে অংশগ্ৰহণ কৰে তাতে বহুতে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু আমি এণ্ট্ৰি ফিজো ৰখা নাই আৰু এইখিনি অলপ হ'লেও
নিজৰ পৰা প্ৰেক্টিছটো আহি যাব এতিয়া ষ্টৰিটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰে এটা ষ্টৰিকো কোনোবাই এক্টিঙৰ থ্ৰুৱেদি ক'ব পাৰে কোনোবা কি কৰি ক'ব পাৰে এনেকুৱা এই বস্তুবোৰ আমি কালি দেখা পাম এই টেলেণ্টবোৰ আমি যাতে ওলাব চেষ্টা কৰিছোঁ আৰু শেষৰ দিনা আমাৰ আৰু এটা আছে ইণ্ডিজিনাছ গেমছ কম্পিটিশ্যনো ৰাখিছোঁ কেইটামান ইণ্ডিজিনাছ গেমছ হ'ব ইয়াতে আমি সন্ধিয়া নাটক হ'ব তাৰ আগতে দিনত আমি সেইবোৰ কাৰ্যসূচী লৈছোঁ আৰু কি যেন থাৰ্ড দিনা আমি এতিয়া প্লেনিং কৰি আছোঁ এতিয়া কবিতা আবৃত্তি হ'ব পাৰে কবিতা আবৃত্তি কাৰ্যসূচী হ'ব পাৰে এতিয়া কাইলৈহে আমি চিয়'ৰ ক'ব পাৰিম আৰু এইবাৰ আমি আমি বাগৰুম্বা দহৌত ব্যস্ত আছিলোঁ গোটেই কাৰণ গোটেই বাগৰুম্বা দহৌৰ মেইন কোঅৰ্ডিনেটৰ মই আছিলোঁ আজি 7 মাহ ধৰি সেইটোতে লাগি যেতিয়া আমি 17 তাৰিখতে বাগৰুম্বা দহৌটো কমপ্লিট হৈ গ'ল বাগৰুম্বা দহৌত লাগি তাৰ পাছৰ পৰাই লগে ৰাষ্ট্ৰপতি ভৱনত ৰিপাব্লিক ডে এট হোম ৰাষ্ট্ৰপতি ভৱনত তাতে আমাৰ বাগৰুম্বা টীম আমি তাৰ পৰা বাগৰুম্বা দহৌৰ টীমৰ পৰাই এটা 15জনীয়া দল এটা পঠাইছিলোঁ লগতে সেইটো কাৰ্যসূচীত মই এছিষ্টেণ্ট কৰিঅ'গ্ৰাফাৰ হিচাপে আছিলোঁ আমাৰ ডক্টৰ প্ৰসন্ন গগৈ নৰ্থ ইষ্টাৰ্ণ কালচাৰ চেণ্টাৰৰ ডিৰেক্টৰৰ লগত এখেতৰ লগত তাতে কাৰ্যসূচীৰ পৰা ৰিচেণ্টলি মই আহি পাইছোঁ মাত্ৰ 28 তাৰিখত আহি পালোঁ তাতে সেইকাৰণে আমি ইমান পাব্লিচিটিও দিব পৰা নাই আৰু গভমেণ্টত আমি প্ৰপ'জাল দিবৰ কাৰণে স্পনচৰৰ কাৰণে এইটো আমি ছাবমিট কৰিব টাইমো নাপালোঁ কাৰণ বেছি ৰৈ থাকিলে আমাৰ বাৰিষাৰ কথা আছে এক্সামৰ কথা আছে আমাৰ টাইম এইটোৱে বাগৰুম্বাৰ কাৰণে সিমান প্ৰিপেয়াৰ কৰিব পৰা নাই পাব্লিচিটিও কম হৈ গৈছে কিন্তু ফেষ্টিভেল আমি যেনে তেনে ছাকচেছ কৰিমেই বুলি এইবাৰ কোনো গভমেণ্ট স্পনচৰ নোহোৱাকৈ আমি কাৰ্যসূচীটো লৈছোঁ ইয়াতে আমি কেনেকৈ কৰিছোঁ বুলি ক'লে আমাৰ শিল্পীসকলৰ এটা চেলাৰী পাওঁ আমি চেণ্ট্ৰেল গভমেণ্টৰ পৰা সেই চেলাৰীৰ পৰাই আমি চেল্ফ কণ্ট্ৰিবিউশ্যন সকলোৱে নিজে অলপ কণ্ট্ৰিবিউট কৰিম বুলি আমি এইটো কাৰ্যসূচীটো ৰাখিছোঁ কিন্তু আজি আমাৰ মাননীয় অপেনিং ইনগ্ৰেশ্যন কৰিবৰ কাৰণে আহিছে আমাৰ যুৱৰাজ বসুমতাৰী ছাৰ আমাৰ বনগাঁও কনষ্টিটুৱেঞ্চিৰ MCLA ছাৰ এখেত এইটো আমাৰ লগী থিয়েটাৰটো বনগাঁও কনষ্টিটুৱেঞ্চিতে পৰে আৰু এখেতে কৈ গৈছে হেল্প কৰিব সেইখিনি আমি আশা কৰিছোঁ অনাগত দিনত যেনেকৈ আগৰ দিনবোৰ যেনেকৈ হেল্প পাইছোঁ এইবাৰো ছাপৰ্ট পাই যাম মানে বহুত ধন্যবাদ দিওঁ যিখিনি আমি প্ৰথমৰ পৰা একচুৱেলি লগী থিয়েটাৰৰ সিমান প্ৰব্লেম হোৱা নাই আমাৰ চৰকাৰী লেভেলৰ কামটো চাই পেলাই আমাৰ কামৰ কিবা এটা স্বীকৃতি দি পেলাই আমাক চৰকাৰী লেভেলৰ পৰা বহুতখিনি হেল্প কৰি আহিছে লগতে পাব্লিকেও বহুতখিনি যথেষ্ট হেল্প কৰিছে আমি সকলোকে আমি ধন্যবাদ দিব বিচাৰোঁ আমি সকলো ছাইডতে সকলো লোককে আমি ধন্যবাদ কাৰণ কাৰো ছাপৰ্ট নোহোৱাকৈ কেতিয়াও এটা টীমে বা এতিয়া কোনোবা এজন মানুহ ব্যক্তিয়ে কেতিয়াও আগুৱাই যাব নোৱাৰি ইয়াতে আমি ৰাইজৰ ফাইনেন্সিয়েল ছাপৰ্টৰ লগতে মৰেল ছাপৰ্ট লাগিব জোৰটো লাগিব সেইখিনি আচল বস্তু আৰু কি কিন্তু উইদাউট পাব্লিক ছাপৰ্ট আমি কেতিয়াও আগুৱাই যাব নোৱাৰি এটা কাম কৰিবৰ কাৰণে সেইকাৰণে আমি সকলোকে ধন্যবাদ দিওঁ আপোনালোকৰতো ছাপৰ্ট আছেই সদায় ষ্টাৰ্টিঙৰ পৰাই মিডিয়া ছেকশ্যনৰ পৰাতো ধন্যবাদটো দিবই লাগিব এনি টাইম আপোনালোকে মাতিলেই আহে সেইকাৰণে আপোনালোককো বহুত ধন্যবাদ দিওঁ এতিয়া আমাৰ এই কাৰ্যসূচীটো যাতে সকলোৱে আহে চাবৰ কাৰণে সকলোৱে যাতে আহি পেলাই আমাক হেল্প কৰে যাতে আমি আৰু নতুন উদ্যমেৰে আৰু বেছি উদ্যমেৰে আৰু কাম কৰি যাব পাৰোঁ উৎসাহেৰে আৰু কাম কৰি যাব তাৰ কাৰণে আপোনালোকৰ সকলোৱে ৰাইজৰ সহায় সহযোগ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ কাইলৈ সন্ধিয়া 5:30 বজাত এটা নাটক আছে তাৰপিছত 7টা বজাত এটা নাটক আছে আৰু পৰহি দিনা 5টা 5:30 আৰু 7টা আৰু শেষৰ দিনা 6টা বজাত যিটো লাষ্ট নাটকটো সেইকাৰণে সকলোকে আহি পেলাই আমাৰ নাটক ইয়াতে যিমান চলি আছে বাহিৰৰ শিল্পীসকলৰ যাতে এটা ভাল পৰিৱেশ পাই যায় আৰু এটা ভাল নাম আছে আমাৰ প্ৰথমৰ পৰাই যিটো প্ৰথম ফেষ্টিভেলৰ পৰা যিসকল পাৰ্টিচিপেট কৰিছে সকলোৱে কণ্টেক্ট কৰি থাকে বছৰটোৱে আপোনালোকে ফেষ্টিভেল কাপ কৈ থাকে এইটো কিন্তু এইবাৰ আমি আন সময়ত আমি ফেষ্টিভেলৰ কাৰণে এডভাৰটাইজ দিছিলোঁ আগতে প্ৰপ'জালৰ কাৰণে এডভাৰটাইজ দিওঁতে আমাৰ প্ৰপ'জাল ছাবমিট কৰে আমাৰ আহিবৰ কাৰণে নাটকবোৰ ভিডিঅ' পঠাই দিয়ে তাৰ পৰা আমি চিলেকশ্যন কৰোঁ কিন্তু এইবাৰ আমি তেনেকুৱা কৰিব সময় নাপালোঁ শ্বৰ্ট টাইমত জাষ্ট আমি কণ্টেক্ট বেচিছত টীমবোৰ আনি পেলাই পাৰফৰ্মেঞ্চ কৰালে এইখিনি ধন্যবাদ প্ৰথমতে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মই নিজে আহি খুবেই ভাল লাগিছে কাৰণ এই কালচাৰ বস্তু মানে আজি যি দেখা পালোঁ ইয়াত এজনী আমেৰিকান আৰ্টিষ্ট আছে এক্টৰ আছে তেখেতৰ যি ধৰণৰ এক্সেঞ্চৰ কিবা এটা এক্টিং দেখাইছে মানে থ্ৰু কালচাৰ আৰু সেই বস্তুটোৱে আজি দেখাই দিছে পৃথিৱীত কালচাৰ থ্ৰুৱেদি মানুহৰ লাইফটো এক্সচেঞ্জ হয় সেই বস্তুটো দেখাইছে তো মই আজি আমাৰ লড়কি থিয়েটাৰ গ্ৰুপক মই ধন্যবাদ দিব বিচাৰিছোঁ খুব কষ্টৰ দৰে তেখেতসকলে কৈছে ফ্ৰম 2010 9ৰ পৰা ষ্টাৰ্ট কৰিছে লড়কি থিয়েটাৰটো তো বিভিন্ন জেগাত তেখেতসকলে এই নৃত্যটো কৰি আহি আছে কেতিয়াবা আমেৰিকা কেতিয়াবা জাপানৰ পৰা কেতিয়াবা চাইনাৰ পৰা আহি পেলাই এই কালচাৰ এক্সচেঞ্জটো তেখেতসকলে মানে আমাৰ ৰাইজৰ ওচৰত বা আমাৰ
অঞ্চলৰ বিভিন্ন বিভিন্ন ডিফাৰেঞ্চ পাৰ্ট অফ কালচাৰ আহি পেলাই দেখাবলৈ চেষ্টা কৰি আছে। তো তেখেতসকলক মই নিশ্চয় ধন্যবাদ দিব লাগিব। আৰু আমি BTC গভৰ্ণমেণ্টৰ পৰা যিমান পাৰোঁ আমি আমাৰ চৰকাৰৰ পৰা যিমান পাৰোঁ আমি সহায় কৰিম আৰু চেষ্টা কৰিম আগবাঢ়িবৰ কাৰণে বা আগাই নিবৰ কাৰণে চেষ্টা কৰিম আমি চৰকাৰৰ তৰফৰ পৰা। Thank you. Today you have performed your real life story. Yes. Would you like to explain a little bit about your story? It wasn't linear. It's about a lifetime of feeling like you don't quite know where you're supposed to be, and ultimately learning that each place you're in and each place where you feel like maybe you belong, all of those have a part of you, and together they make who you are as a whole. And it comes from my upbringing as half American, Polish, and half Indian. My father's from Jharkhand. And that kind of fractured experience that is only really shared with a sibling or someone who has the exact same life as you do, which no one does. So these were collected works from the poetry that I write, and it incorporated a lot of sound clips of my dadu singing to me, my grandfather reading a section by Kafka, and there was a video of my dadi brushing my hair. And then there was also one of the final clips was a recording of a song that my best friend made for me, because they're your found family and your found belonging. And this piece is ever changing, and I think that works with what unbelonging and belonging is. So today you got a chance to perform in front of the Indian audience. How Yeah. do you feel? I feel great. This is what my dad has certainly always wanted me to do, and I wish my mom was here. She's back in the U.S., but she's very excited to see it, and it was great. I love performing. So you have performed the name Unbelonging. Yes. Do you think you are belonging from India? I think yes. I belong anywhere that I am. Yeah. Thank you. Of course. Thank you. ये फोर्थ मायहूर इंटरनेशनल थिएटर फेस्टिवल में आए हैं जो कि लड़की थिएटर ग्रुप ने ऑर्गेनाइज़ किया है। आज हम जो नाटक यहाँ प्रस्तुत कर रहे हैं उस नाटक का नाम है अनबिलोंगिंग, और इस नाटक की जो भूमिका में है, प्रमुख भूमिका में है, उनका नाम है कायला कांता नायक। वो बेसिकली US बेस्ड है और वहाँ पर पढ़ाई कर रही है थिएटर की, और उसकी माता का और उसका एक बहुत बड़ी संस्था है आनिक्या डांस थिएटर, जिसके साथ हम लोग जुड़ के ये काम कर रहे हैं। ये बेसिकली कायला की लिखी हुई कुछ अपनी पर्सनल नोट्स है, कुछ कविताएं हैं और उसकी ज़िंदगी है, क्योंकि वो वैसे तो US की है पर उसके पिताजी झारखंड से हैं, तो कहीं ना कहीं वो अपनी जो बिलोंगिंग और अनबिलोंगिंग अगर हम कहें दो शब्दों को, तो उसको वो कहीं ना कहीं ढूंढ रही हैं कि कितना वो भारत में अपनी जड़ें, अपनी रूट्स को पाती है और कितना वो US में जाती है तो वहाँ पाती हैं, फिर बीच में वो पूरी दुनिया भर में ट्रैवल करती हैं तो वहाँ वो दोस्त बनाती हैं। तो परिवार क्या है, दोस्त क्या है, ये सब चीज़ों को कायला समझने की कोशिश कर रही है कि परिवार का अर्थ क्या है, घर का अर्थ क्या है, किसमें हम कितना बिलोंग करते हैं। इसी को लेकर पूरा नाटक है और हमें बहुत खुशी है कि इसकी प्रीमियर आज यहाँ हुआ आसाम में, क्योंकि इसके बाद ये पूरे विश्व में, दुनिया भर में ये नाटक होने वाला है कई जगहों में, पर इसकी शुरुआत 4th इंटरनेशनल मायहूर थिएटर फेस्टिवल से हम कर रहे हैं। हमें आज बहुत बहुत बेहद खुशी हुई। धन्यवाद।